যেতিয়া কোনোবাই যাওঁ বুলি ডিচাইড কৰে ন তেওঁক আৰু তুমি ৰখাব নোৱাৰা যাওঁ বুলি ডিচিশ্যন লোৱাটোৱেই বহুত ডাঙৰ ডিচিশ্যন আৰু সেই ডিচিশ্যনটো যদি ইমান ইজিলি কোনোবাই ল'ব পাৰে তেতিয়াহ'লে ইউ হেভ টু আণ্ডাৰষ্টেণ্ড ইট ৱাজ নেভাৰ মেণ্ট টু বি তাই ৱাকিং আউট ডিচিশ্যনটো যিমান ইজি ঠিক তেনেদৰে ঘূৰি অহাটো তেওঁলোকৰ বাবে ইজি হ'ব আকৌ ঘূৰি যোৱাটো তেওঁলোকৰ বাবে ইজি হ'ব চ' প্লিজ ডোণ্ট মেক আ ফুল অফ ইয়ৰ চেল্ফ কাৰণ কোনোবাই যদি ওলাই যাব বিচাৰে ওলাই যাব পাৰে আহিব বিচাৰে আহিব পাৰে আকৌ ওলাই যোৱাটো তেওঁৰ বাবে তেনেই সহজ হৈ পৰিব চ' মেক চিয়'ৰ হু উইল হাৰ্ট ইউ ইট ডিপেণ্ডছ অন ইউ কাক তুমি হাৰ্ট কৰিবলৈ অধিকাৰ দিছা ইটছ ইয়ৰ লাইফ ইটছ ইয়ৰ লাভ ইটছ ইয়ৰ হাৰ্ট প্লিজ পেম্পাৰ ইয়ৰ চেল্ফ নিজৰ মনটোক নিজৰ হাৰ্টক ভাল পাবলৈ শিকা ইটছ জাষ্ট লাইক আ বেবী ডোণ্ট লেট এনিবডি হাৰ্ট ইট ইটছ ইয়ৰ লাইফ এণ্ড আই হোপ ইউ উইল অভাৰকাম দিছ এণ্ড অল দ্য বেষ্ট